ইছৰোৰ বিজ্ঞানীসকলে এই কথা নিশ্চিত কৰি পৰ্যবেক্ষণ কৰি আছে বিক্ৰম লেণ্ডিঙৰ অতি গুৰুত্বপূৰ্ণ ক্ষণ। বুধবাৰে অৰ্থাৎ 23 আগষ্টৰ সন্ধিয়া চন্দ্ৰত লেণ্ডাৰ বিক্ৰমৰ ছফ্ট লেণ্ডিঙৰ কাৰণে সাজু হৈছে ইছৰোৰ বিজ্ঞানী। ইছৰোৰ তথ্যত দেওবাৰে বিক্ৰমে চন্দ্ৰৰ এনেকুৱা এটা কক্ষপথত অৱস্থান কৰিছে য'ৰ পৰা চন্দ্ৰৰ দূৰত্ব মাত্ৰ 25 কিলোমিটাৰ। এতিয়া বিজ্ঞানীসকলে অপেক্ষা কৰিছে চন্দ্ৰত সূৰ্য উদয় হোৱাৰ ক্ষণলৈ। দক্ষিণ মেৰুৰ যি স্থানত বিক্ৰম অৱতৰণ কৰোৱা হ'ব সেই স্থানত সূৰ্যৰ পোহৰ পৰাটো অতি প্ৰয়োজনীয়। সকলো সুকলমে থাকিলে ভাৰতীয় সময় অনুসৰি 23 আগষ্টৰ সন্ধিয়া 5:45 মিনিটত চন্দ্ৰত অৱতৰণ কৰিব বিক্ৰম লেণ্ডাৰ। एक गुरुत्वपूर्ण तथ्य इसरो सेफली और सॉफ्टली चंद्रमा की सतह पे लैंड हो चुका है। ये हम लोगों के लिए बहुत ही गर्व की बात है।